ও কি হৈছে জানে না গোটা চম্পাৰ মাকে কালি প্ৰায় মেট্ৰিকৰ ৰিজাল্ট দিব বুলি কেনে শুনি থৈ দিছি ন আজি আৰু মেট্ৰিকৰ ৰিজাল্ট দিব আৰু জানেইতো আমাৰ চম্পাৰ পৰীক্ষা বিৰাট ভাল হৈছে আৰু ফাৰ্ষ্ট ডিভিজন পাব চবকে ভালকৈ চাহ খুৱাম আৰু এইবুলি গোটা গোলাপ টিং আনি থৈ দিছে আৰু মাংস পোলাও বোলে বনাব এনেকৈ কিবা কিবি তৰহে কৈ আছে আৰু যে আপোনালোক চবে আহিব আৰু মই যাম দি কিয় নাযাম না চুপাৰ আপি আৰু ভালকৈ পাছ কৰিলে ভালে লাগে বুলি ৰখি আছোঁ ঠিক দেখোন বনিহাৰে আজি দিবাই বোলে সময়ত গোটাই এনেকৈ সিহঁতৰ ঘৰৰ পৰা হোৱা দুৱা পাচি কোনোবাই কাঞ্চি আইঅ মই ভাবলোঁ সিহঁতৰ গোটাই বুঢ়াটোৰ কিবা হৈছে মানে গেলাকৈ নেকি বৰ বেয়া দিনতে দেখোন তাৰপিছত যে যাওঁ চাই নাহে ইহঁত চব দেখোন আছেই ঠিকে বুঢ়াটোকো দেখোন দেখা পালোঁ মাংলাতে তাৰপিছত বোলে কি হৈছে চম্পাই বোলে ফাৰ্ষ্ট ডিভিজন পালাই নাপলাক বোলে থাৰ্ড ডিভিজনকে পাইছে বেয়াও লাগছে দেচোন আৰু এতিয়া আৰু কি কৰবি আৰু হকদে বুলি আৰু তেনেকৈ সঁহাৰি দি কেনে আহিলোঁ আৰু আমি আৰু যি হৈছি এতিয়া মোৰ মনটো খালি পাই যি গোটাই গোলাপ টিং আনি থৈ দিছে মাংস পোলাও সেইগিলাখানো লালাচ লগাই থৈ দিছে মোৰ মনো যায় আছে খাবাক লগি তো ভাবছোঁ এতিয়া সুধো কেনেকৈ বেয়াও লাগে দেচোন সেনেকৈ ভাবা ধৰণে